নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ডিকে মেজিক এণ্ড এণ্ড্ৰইড টেকনিকেল তো বন্ধুসকল মই আজি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ইংলিছত কেনেকৈ ৰিপ্লাই কৰিব হোৱাটছএপত আপোনালোকে কেনেকৈ ইংলিছত যদি ইংলিছ নাজানে ইংলিছত ৰিপ্লাই কৰিবলৈ খুবেই সহজ এটা এপ লৈ আহিছোঁ একদম 100% চিয়'ৰ আপোনালোকে এপটো ইউজ কৰি চাওক আৰু আপোনালোকে বিন্দাছ আপোনালোকে কাৰোবাৰ লগত ইংলিছত কথা পাতক নিঃসন্দেহে তো আপোনালোকে কি কৰিব প্ৰথমতে গুগল প্লে ষ্টৰত যাব তাৰ আগতে মই কৈ থওঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাব বিচাৰে চ' বেল আইকনটো ক্লিক কৰিব আগতীয়াকৈ আপোনাৰ তাত নটিফিকেশ্যন পাই যাব মই এনেকুৱা ভিডিঅ' কেতিয়াবা আপলোড কৰিলে চ' বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ধুনীয়া এটা এপ আপোনালোকে ধুনীয়াকৈ ইংলিছত আপোনালোকে কি কৰিব গুগল ট্ৰান্সলেট বুলি লিখিলে গুগল প্লে ষ্টৰত আপোনালোকে টাইপ কৰিব তাৰপিছত এনেকুৱা ধৰণৰ চিম্বল আহিব এইটো মই ক্লিক কৰি দিছোঁ মোৰ অলৰেডি মোৰ ডাউনলোড কৰাই আছে এটা চাওক মানে 500 মিলিয়ন ডাউনলোড 4.4 ৰেটিংটো খুব ভালে এইটো গুগল LCCৰ পৰা বনোৱা চ' আপোনালোকে এইটো অ'পেন কৰি ল'ব অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ আহিব আপোনালোকে ইয়াতে দেখিছে ওপৰত 3 ডট মেনু এইটো আছে এইটোত ক্লিক কৰিব তাৰপিছত আপোনালোকে আহিব ছেটিংছলৈ আহিব ছেটিংছত আহি আপোনালোকে এনেকৈ ক্লিক কৰিব তাৰপিছত ইয়াতে ওপৰত আছে কি এইটো টপ টু ট্ৰান্সলেট ইয়াতে ক্লিক কৰিব জাষ্ট এনেকৈ ক্লিক কৰিব এই ওপৰত এইটো এনাবল মই কৰাই আছে আপোনালোকে ওপৰত জাষ্ট এনেকৈ এনাবল কৰি দিব তাৰপিছত এনেকৈ গুচি আহিব আহি মই এতিয়া আপোনালোকক দেখাই দিম ডেমোটো চ' মই এতিয়া হোৱাটছএপলৈ যাম ধৰি লওক মই হোৱাটছএপলৈ আহিলোঁ হোৱাটছএপলৈ আহি মই কি কৰিলোঁ আপোনালোকক জাষ্ট ডেমোটো দেখাবৰ কাৰণে মই ইয়াতে মই টাইপ কৰিলোঁ তাৰ আগতে এটা কথা কৈ থওঁ যে গুগল ট্ৰান্সলেট এপটোত আমাৰ অসমীয়া লেংগুৱেজ ইউজ হোৱা নাই ব্যৱহাৰ হোৱা নাই চ' আগলৈ আহিব চাগে আপোনালোকে যিসকলে বেংগলী জানে বেংগলী টাইপ কৰিব আৰু যিসকলে হিন্দী জানে হিন্দী টাইপ কৰিব কেনেকৈ সেইটো মই দেখাই দি আছোঁ গুগল ইয়াত স্পেচটোত আপোনালোকে কি কৰিব যিসকলে বেংগলী জানে বেংগলী লিখিব যিসকলে হিন্দী জানে হিন্দী লিখিব চ' মই হিন্দীতে লিখিছোঁ আপোনালোকে চাই লওক कल मैं आ रहा हूँ এনেকৈ আপোনালোকে যিসকলে বেংগলী জানে বেংগলী তেনেকৈ লিখি ল'ব আৰু মই হিন্দীত লিখিছোঁ হিন্দী লিখি ভাল পাওঁ চাওঁ এনেকৈ আপোনালোকে লিখা কথাখিনি আপোনালোকে এনেকৈ মাৰ্ক কৰি ল'ব তাৰপিছত ওপৰত কাট পেষ্ট কপি শ্বেয়াৰ মোৰ এইবিলাক অপশ্যন আহিব আপোনালোকে কি কৰিব কপি ক্লিক কৰিব তাৰপিছত ওপৰত অট'মেটিক আপোনাৰ এনেকৈ গুগল ট্ৰান্সলেটৰ যিটো চিম্বল এই চিম্বলটো অট'মেটিক ইয়াতে আহিব আপোনালোকে জাষ্ট ইয়াতে কপি কৰিছে জাষ্ট ইয়াতে অনলি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত লগে লগে আপোনাৰ ইয়াতে আহি যাব কাল মে আ ৰাহা হু এইটো আহি গ'ল তলত লিখা আছে ইংলিছত আই এম কামিং টুমৰো আপোনালোকে যদি ইংলিছটো নাজানিছিলে ইংলিছত তলত আহি গ'ল এতিয়া আপোনাৰ 3 ডট আছে ইয়াতে 3 ডট এইটো ক্লিক কৰিব ইয়াতে আছে কপি এইটো কপি কৰি ল'ব কপি কৰি জাষ্ট বেছি ডাঙৰ কথা নহয় এইখিনি কৰিব একদম ইজি ইয়াতে এইটো কাটি দিব আপুনি যিটো আগতে হিন্দীত লিখিছিলে বা বেংগলীত লিখিছিলে এইটো কাটি দিব তাৰপিছত ইয়াতে যিটো কপি কৰি আনিছে এইটো পেষ্ট কৰি দিব আই এম কামিং টুমৰো এনেকৈ আপোনালোকে অতি সহজে ইংলিছত মেছেজ ৰিপ্লাই কৰিব পাৰিব আপোনালোক কোনেও গমেই নাপাব যে আপুনি ইংলিছ জানেই নাজানে আপোনালোকে টেনশ্যন নল'ব আপোনালোকে বিন্দাছ ইংলিছত মেছেজ কৰিব পাৰিব চ' আপোনালোকক এই টপিকটো আপোনালোকক মই দিলোঁ আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে লাইক দিবলৈ নাপাহৰিব শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বন্ধুসকল গুগল ট্ৰান্সলেট চ' আপোনালোকক আজিলৈ এৰো বাই বাই টেক কেয়াৰ আগলৈ লগ পাম এনেকুৱা ভিডিঅ'ৰ ওপৰত আপোনালোকে ভালে আছে নিশ্চয় চ' বাই বাই টেক কেয়াৰ